Hello guys, মোৰ YouTube চেনেলত আপুনি লোকে মোৰ ভিডিঅ'টো চাইছে যদি লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু মই এতিয়া আহি পালো শিমলগুৰি বাছ ষ্টপত যাম ডাইৰেক্ট ৰেলৱে ষ্টেচন শিমলগুৰি ৰেলৱে ষ্টেচন তো তাত গৈ মেলি টিকেট কাটিম টিকেট কটাৰ পিছত তো আপোনালোকক দেখাই আছো প্ৰথমতে ভিডিঅ'টো অকণ বনাই লওঁ ইয়াৰ পৰা ডাইৰেক্টলি তো মানুহজনে ইমান দেখা নাই সেইকাৰণে চৰ্টতে ভিডিঅ'টো বনাই লওঁ আৰু ভালকৈ বুলি ভাবিলোঁ আৰু আপোনালোকক দেখাই দিওঁ তো মিউজিকটো শুনিব পাৰে আপুনি সেইটো মই দিছিলোঁ তো আপোনালোকক দেখাই গৈ আছোঁ তো আপুনি সিহঁতি চাই থাকক মই কৈ থাকিম আৰু ইমান ভালকৈ ভিডিঅ'টো বনাবলৈ নাজানো আপুনি লাইক আৰু শ্বেয়াৰ কৰি দিব মোক আৰু এইটো মই ডিজি ছাৰ চেলুট মাৰিম অলপ তো এইবোৰ তাৰপিছত এইবোৰ ৰেলৱে আলি তো ট্ৰেইনটো আহিব সেইটো পানী বটলটো লৈ ল'লোঁ পানীটো খাই লওঁ তো আপোনাক দেখাই আছোঁ অলপ ইয়াতে তো এইবোৰে আৰু মানুহবোৰে ট্ৰেইনখন আহিবলৈ হৈছে এতিয়া যাওঁ আৰু শিমলগুৰি বনাই লৈছোঁ তো এইডোখৰ পৰা ডাইৰেক্টলি শিমলগুৰিহে ভিডিঅ'টো বনালোঁ ডাইৰেক্ট ট্ৰেইনত উঠিলোঁ তাৰপিছত ডাইৰেক্টলি ট্ৰেইনৰ দৰ্জামুখত আহিলোঁ দৰ্জামুখত আহি মেলি ভিডিঅ' বনাইছোঁ এইবোৰ পথাৰ আৰু এইবোৰ ঘৰ আপুনি গম পাইছে আৰু অসমত এইবোৰেই থাকে খেতি পথাৰ এইটো মই আৰু গৈ আছোঁ দেখাই গৈ আছোঁ আপোনালোকক কৈও গৈ থাকিম মই তো মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু মোক ছাপোৰ্ট কৰিব তো এতিয়া ইয়াত আহি পালোঁ ৰেলৱে ষ্টেচন এটাত তো অলপ স্পীড কৰি দিয়া হৈছিলে যে সেইকাৰণে অলপ ৰেলৱে ষ্টেচনৰ ওচৰ পাই গ'লোঁ এইটো চক দেখি দিছোঁ ভালকৈ তাত দেখি পোৱা নাই যদি মন্দি পাব কেলৈ নাপাব ধুনীয়াকৈ পাব এনেই ধেমালিতে আৰু লিখি দিলোঁ আৰু মন্দি পাবই আৰু এইডোখৰতে কাম চাম কৰি আছে নতুনকৈ বনাইছে মানে পুৰণা হয় তো অলপ সৰু হৈ আছিলে সেইখন ভাঙি মেলি অলপ ডাঙৰকৈ বনাইছে নেকি তো ইয়াত ষ্টেচন বনাব পাৰে তাকে ইয়াত ট্ৰেইনৰ মাতটো অলপ কাটি দিছোঁ মানে লাউডটো কমাই লৈছোঁ তাৰপিছত ইয়াতে আহি মেলি ঘৰত আহি মেলি ধুনীয়াকৈ তাৰপিছত নামবোৰ কৈ মেলিয়ে কৈছোঁ আৰু ভালকৈ দেখিছে এইবোৰ মানুহে চাইকেল পঠাই আছে দেখিছে আৰু এইবোৰ মানুহবিলাক উঠি আছে তো ইয়াৰ পৰা আমি গৈ থাকোঁ তো ইয়াতে চাওক ইমান লেতেৰা হৈ আছে এইবোৰ চব ঠিক কৰি আছে বনাই আছে তো এইবোৰ দেখি পাব আৰু এইবোৰ চাহ বাগান তো আপুনি দেখি পাব ইয়াত শিল পেলাই আছে কাম কৰি আছে এইটো মই অলপ ষ্টাইলটো দি আছোঁ আৰু মুখত কিবা খাই আছোঁ বুলি ভাবিছে এইটো মই খাই আছোঁ বুট চোবাই আছোঁ মানে মুখতে তো ইয়াতে কিবাকিবি কৈ আছিলোঁ মানে এই মাতটো আৰু নকওঁ কিবাকিবি কৈ আছিলোঁ এইবোৰ চেনাল লগ বুলি কৈ আছে মানুহবিলাকে তো এইটো টিউশ্যন এটা আহি পালোঁ তো এইবোৰ কাম কৰি আছে দেখিছেনে জেগা চবতে কাম কৰি আছে এইবোৰ চাহ বাগান আৰু দেখাই গৈ থাকিম অকণমান ইয়াতে মিউজিক অলপ দি দিওঁ আৰু কি ক'ম আৰু পানী বটল আৰু তেৰেমেৰে লৈ ল'লোঁ খাই লওঁ আৰু খোৱাৰ পিছত আপোনাক দেখাই আছোঁ তো দেখি পাব পাৰে তো ট্ৰেইনটো ষ্টাৰ্ট হৈ গ'ল এতিয়া গৈ আছে তো ইয়াতে ট্ৰেইনবিলাক ঠিক কৰে ভাল কৰে তো দেখাই গৈ আছোঁ আৰু চাই থাকিব মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব দেই কোনো মোৰ ভিডিঅ'টো ভালকৈ নাচায় আৰু মোক ঘণ্টিটো বজাই দিব আৰু ঠিং কৰি যেনে তেনে আৰু মোক 500 কৰি দিয়ক আৰু লাহে কৰি এটা এটাকৈ বঢ়াই দিব আৰু ইটো ষ্টেচনৰ পৰা ইটো ষ্টেচন আহি গ'লোঁ তো ইয়াতে পথাৰ এতিয়া পামগৈ পথাৰটোকে দেখাওঁগৈ আৰু তো অলপ মাতটো অলপ স্পীড আগতীয়াকৈ যোৱা হ'ব পাৰে তো মাতটো দেখাইছোঁ চক খেতি আমাৰ অসমত ধান খেতিৰ বাহিৰে আৰু বেলেগ একো নাপাব ইয়াত পাব তো ভুল হৈ গৈছে দেই ইয়াত পাব চাহ খেতি ধান খেতি অন্য খেতি চব খেতিয়ে পাব ইয়াত একো খেতি বুলি ক'বলৈ নাই চব খেতি পাব এইটো মই তাকে বৰিং হৈ গ'লোঁ তাক ইয়াত কেইটামান কথা কৈছিলোঁ মানে মাতটো ভালকৈ নাহাৰ কাৰণে মই ইয়াতে কৈ দিছোঁ আৰু
বৰিঙত মানে বহুত দিন ট্ৰেইনত যোৱা নাই, 5-4 বছৰ হৈ গ'ল, 3 বছৰমান হৈ গ'ল তো ট্ৰেইনত নোযোৱা। তো তাকেই আৰু বৰিং হৈ গ'লোঁ, নিজে ফেচবুকে দেখাই ল'বলৈ ভিডিঅ'টোকেই বনাই লওঁ ধুনীয়াকৈ, চাই থাকক আৰু। তো বেলেগ টিউশ্যন এটাত পাই গ'লোঁ, তো ইয়াতে ৰখিব পাৰে। তো ইয়াৰ পৰা কাটি দিছোঁ অকণমান, এইডোখৰ অকণমান দেখাই দিওঁ আৰু কাটি দিওঁ। তো গৈ থকাই দেখাই থাকোঁ আপোনাক। এতিয়া যাব লৈছোঁ, এইটো আকৌ ধান খেতি, এইবোৰ কি কয় কাৰেণ্ট ৱায়াৰ। তো আপুনি চাই দিব পাৰে, ৰ'দ এইবোৰ চব গাড়ীবোৰ ৰখি আছে ট্ৰেইনৰ কাৰণে, ট্ৰেইনখন পাৰ হৈ যাব তেতিয়া গাড়ীখন যাব পাব আৰু। চাই থাকক, আৰু এখন টিউশ্যন পালোহি আৰু কি কৰিম, ধুনীয়াকৈ চাই থাকক আৰু, দেখাই গৈ আছোঁ দেই। তাকে ইয়াত ভাবিলোঁ অকণমান শুই লওঁ আৰু। তো মোবাইল অকণমান তলৰ ছাইডত থৈ লৈছোঁ আৰু অকণমান শুই লওঁ আৰু। তো দেখাই আছোঁ তাৰপিছত এইবোৰ ৰেলৱে ক্ৰচিং বনাই আছে, চাই আছে আপুনি। তো এইবোৰ ধুনীয়াকৈ ডাঙৰকৈ বনাব নেকি এইডোখৰত, তো দেখাই আছোঁ আপোনালোকক। এইবোৰ ট্ৰেইন ৰখি আছে আৰু মই কিবা এটা কৰি আছোঁ আৰু, আপুনিতো নাপায়, সেইকাৰণে মই তাকে ইয়াতে মাত চাত উলিয়াই দিছোঁ আৰু অলপ শুনিব আৰু। Sama yang paling ingin seperti angin lop asing pemain itu yang anu nama dia ni kalau biasa ini kalau dia kita untuk bahasan yang makan tu kita untuk jawab lagi ni mana itu biasa mana yang mau itu dari sana aku kan biasa jadi lagi yang aku nanti ni kalau nanti bawa Instagram sendiri aja tiga saya ডিজিকে দেখা পাইছোঁ। এখন কৰি লৈ ফোন কৰি কৈছোঁ উঠি মেলি গুচিয়ে গ'ল আৰু। ভাবি আছোঁ চাই থাকক। বাহিৰত লগ পালোঁ, তাৰপিছত দূৰৰ পৰা অহাৰ কাৰণে অকণমান ৰেষ্ট কৰি লওঁ বুলি বাহিৰত বহুত গমেণ্টে ৰেষ্ট কৰিলোঁ, মানে তাৰপিছত ৰাতিপুৱা লগ পাম আৰু। গুড মৰ্ণিং। তো মমাই ঘৰৰ পৰা উঠি ৰাতিপুৱা সময়ত এইবোৰ গাড়ী দেখি পাই ৰাস্তাটো ইমান বেয়া বনাই আছে নেকি, অকলে গৈ চলি থাকে পঞ্জাৱতী ট্ৰাক এইবোৰ গাড়ী।
অকলেবোৰে চলি থাকে। তো উঠিলেও মোক তোৱা নাই, তাকে অলপ খোজকাঢ়িবলৈ ওলাই গুচি আহিলোঁ। তাকে চাইছোঁ আৰু কালিতো ভিডিঅ' বনাব নোৱাৰিলোঁ, ডাইৰেক্টলি আহি ঘৰত কথা চথা পাতিলোঁ মামীৰ লগত, তাৰপিছত আহি আছোঁ। ইমানে গাড়ী গৈ থাকে এইটো ৰাস্তাত, তো ইমানটোৱে সামৰি মাৰিম আৰু গাড়ীবোৰ দেখুওৱা হোৱা। বাই বাই। তো আৰু ভিডিঅ' লগ পাই থাকিম।